আয়োজন কৰিছোঁ। কথা হ'ল যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা অৰাজনৈতিক জাতীয় সংগঠন হিচাপে আমি জন্মলগ্নৰ মুহূৰ্তৰ পৰাই এই মুহূৰ্তলৈকে আমি আঞ্চলিকতাবাদক যিহেতু পোষকতা কৰোঁ, সৰ্বভাৰতীয় ৰাজনৈতিক দলক যিহেতু আমি পোষকতা নকৰোঁ, সাম্প্ৰতিক সময়ত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমলৈ বৰ্তমানৰ সাম্প্ৰতিক চৰকাৰখনে বিজেপি কেন্দ্ৰিক চৰকাৰখনে অসমীয়া জাতি ধ্বংস কৰি পেলাই, অসমীয়া ভাষা সাহিত্য সংস্কৃতি ধ্বংস কৰি পেলাই, অসম চুক্তিক নস্যাৎ কৰি পেলাই যিখন আনি পেলাই আপোনাৰ অসমত জাপি ইতিমধ্যে দিছে। গতিকে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দুলীয়াজনৰ পৰা সমগ্ৰ অসমৰ অসমীয়া জাতিক, সমগ্ৰ অসমবাসী ৰাইজক আমি উচিত প্ৰত্যুত্তৰ দিবলৈ উপযুক্ত সময়ত উচিত প্ৰত্যুত্তৰ দিয়াৰ সমাগত সময়। আৰু এই কথাখিনিকে আমি আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাম্প্ৰতিক এই সময়ছোৱাতে বিৰুদ্ধে আমি এটা সংগ্ৰামী কাৰ্যসূচীও ইতিমধ্যে আমি দুটা কাৰ্যসূচী ঘোষণা কৰিম। আৰু এই গোটেই সামগ্ৰিক কথাখিনি আমাৰ সাধাৰণ সম্পাদক পলাশ শৰ্মাই দৰে আপোনালোকৰ আগত মুকলি কৰিব। ধন্যবাদ। চৰকাৰ সাংবাদিক বন্ধুসকল, আমাৰ মাজত ইতিমধ্যে উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়াই আপোনালোকৰ আগত সম্পূৰ্ণ আগবঢ়ালে। এই সংবাদ মেলখনত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদক, ক্ৰমে গিৰিণ চেতিয়া আৰু সুৰজিত মৰাণ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ দুগৰাকী সদস্য, ক্ৰমে ৰাজীৱ গগৈ, ৰেকিবুদ্দিন ৰহমান আৰু ডিব্ৰুগড় জিলা সমিতি সভাপতি সাধাৰণ সম্পাদক উপস্থিত আছে। শ্ৰোতা সাংবাদিক বন্ধুসকল, নিৰ্বাচনৰ বতৰ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক সংগঠন যদিও এইবাৰৰ যি নিৰ্বাচন, সেই নিৰ্বাচনে দেখিছে যে আমাৰ দৰে অৰাজনৈতিক সংগঠনবিলাককো ক'ৰবাত নহয় ক'ৰবাত নিৰ্বাচনৰ যিটা বঁটা, সেই বঁটা যাতে চুই গৈছে। ইয়াৰ প্ৰেক্ষাপটটো যদি আমি পৰ্যালোচনা কৰোঁ তেনেহ'লে দেখিম যে বিগত দিনবিলাকত অসমৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যিবিলাক চৰকাৰ শাসনলৈ আহিছিল, সেই চৰকাৰসমূহে যোৱা দিনবিলাকত অসমৰ যিবিলাক অমীমাংসিত সমস্যা, আমাৰ যিবিলাক জাতীয় সমস্যা, সেই জাতীয় সমস্যাবিলাক সমাধান নকৰিল। কি কংগ্ৰেছ, কি বিজেপি বা আন যিবিলাক ৰাজনৈতিক দল আছে, সেই ৰাজনৈতিক দলবিলাকে কোনো কাৰণতে আমি বিচৰা যিবিলাক সমস্যা, অসমৰ মানুহে বিচৰা যিবিলাক সমস্যা, সেই সমস্যাবিলাক সমাধান নকৰিলে। বৰঞ্চ যিটো ৰাজনৈতিক দলে, ভাৰতীয় জনতা পাৰ্টীৰ এই ৰাজনৈতিক দলটো 2016 চনৰ বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত হৈ শাসনৰ বাটজৰিলৈ আহিছিল। আৰু এই ৰাজনৈতিক দলটোৱে 16 চনৰ নিৰ্বাচনৰ পূৰ্বে অসম চুক্তি ৰূপায়ণ কৰাৰ কথা কৈছিল, নদীবান্ধ নিৰ্মাণ নকৰি নদীবান্ধ বন্ধ কৰি দিয়া হ'ব বুলি কৈছিল, 2 লাখকৈ নিবনুৱা সংস্থাপন দিয়াৰ কথা কৈছিল, কৃষকসকলৰ সমস্যা সমাধান কৰাৰ কথা কৈছিল। কিন্তু নিৰ্বাচনৰ পিছত তেওঁলোকে যেনেধৰণে ইউটাৰ্ণ মাৰিলে আৰু অৱশেষত আপোনালোকে দেখিলে যে গৃহীত কৰি অসম চুক্তিকে উচ্চাত কৰিলে। আৰু অসমৰ মানুহে ইমান দিনে বিচাৰি অহা যিটো প্ৰব্ৰজনৰ সমস্যা, বিদেশীৰ যিটো সমস্যা, সেই সমাধান হ'ব বুলি ভাবিছিল, তাক কিন্তু অধিকভাৱে বঢ়াই ইয়াত বিদেশীৰ বুজাহে জাপি দিব বিচাৰিলে এই চৰকাৰখনে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে দেখিছে যে অৰ্থাৎ গৃহীত হ'ল। আৰু গৃহীত হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি ব্যাপকভাৱে এক গণ আন্দোলন হৈছিল। আৰু সেই গণ আন্দোলনৰ সময়তে অসমৰ জনগণে এক বিকল্প ৰাজনৈতিক শক্তিৰ কথা কৈছিল। আৰু সেইবাবে আমাৰ দৰে অৰাজনৈতিক সংগঠনবিলাকেও, যিবিলাক আঞ্চলিক ভাৱাপন্ন ৰাজনৈতিক শক্তি ইতিমধ্যেই অসমত জন্ম হ'ল, সেই আঞ্চলিক ভাৱাপন্ন ৰাজনৈতিক শক্তিসমূহক ক'ৰবাত নহয় ক'ৰবাত আমি সহযোগিতা কৰিবলগীয়া হৈছে। এই কাৰণেই হৈছে যে বিগত দিনবিলাকত ৰাষ্ট্ৰীয় যিবিলাক ৰাজনৈতিক দল, যিবিলাক সাম্প্ৰদায়িক ৰাজনৈতিক দল, সেই ৰাজনৈতিক দলবিলাকে আমাৰ সমস্যাবিলাক সমাধান কোনো কাৰণতে নকৰিলে। আনহাতে আজি আপোনালোকে দেখিছে যে যিটো ৰাজনৈতিক দলে অসমত শাসন কৰি আছে, ভাৰতীয় জনতা পাৰ্টি, বিজেপি দলৰ আজি ইস্তাহাৰ প্ৰকাশ কৰা হৈছে।
তাত কেন্দ্ৰীয় সভাপতিগৰাকী তাত উপস্থিত আছিল আজি গুৱাহাটীৰ যি ইস্তাহাৰ মুকলি যিটো অনুষ্ঠান সেই অনুষ্ঠানত ভাৰতবৰ্ষৰ বিজেপিৰ যিগৰাকী সভাপতি JP নাড্ডা ডাঙৰীয়া উপস্থিত আছিল আৰু আমি দেখিবলৈ পাইছো অৱশ্যে ইস্তাহাৰখন আমাৰ মাজত এতিয়াও আমাৰ হাতত পৰাহি নাই আমি সংবাদ মাধ্যমৰ জৰিয়তে যিমানখিনিলৈকে গম পাইছো দেখিছো যে তেওঁ স্পষ্টভাৱে এটা কথা কৈছে যে অসমলৈ যদি চৰকাৰ আহে তেনেহ'লে কা গৃহীত কৰা ইতিমধ্যে হৈ আছে আৰু সেই কা কাৰ্যকৰী কৰা হ'ব অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিম বুলি তেওঁলোকে ইতিমধ্যে স্পষ্ট কৰি দিছে গতিকে অসমৰ জনসাধাৰণক আমি আহ্বান জনাব বিচাৰিছো আপোনালোকে দেখিছে যে অসমৰ জনগণে যোৱা ডিচেম্বৰ মাহত যেনেধৰণে 11 তাৰিখৰ পৰা যেনেধৰণে ৰাজপথলৈ ওলাই আহিছিল অসমৰ সমগ্ৰ জনতা ৰাজপথলৈ ওলাই আহিছিল শদিয়াৰ পৰা ধুবুৰীলৈকে সমগ্ৰ জনতা ৰাজপথলৈ ওলাই আহিছিল এই কাৰণে ওলাই আহিছিল জাতিটোক ভাল পায় এই কাৰণে ওলাই আহিছিল ৰাজ্যখনক ভাল পায় আৰু কোনো কাৰণতে বিদেশীৰ যি বুজা আমাক কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা বিজেপি চৰকাৰে চাপি দিব বিচাৰিছে তাক কোনো কাৰণতে গ্ৰহণ কৰি নলয় সেই কথা অসমৰ মানুহে ৰাজপথৰ আন্দোলনৰ জৰিয়তে যোৱা ডিচেম্বৰ মাহত যি গণ আন্দোলন হৈছিল সেই গণ আন্দোলনে স্পষ্ট কৰি দিছে আৰু মই ভাবো আজিৰ তাৰিখত অসমৰ জনগণৰ কোনো কাৰণতে সেই যি যোৱা ডিচেম্বৰ মাহৰ যিটো জাতিৰ প্ৰেম বা যি গণ আন্দোলন সেই গণ আন্দোলন বা সেই জাতিৰ প্ৰেম কোনো কাৰণতে কমি যোৱা নাই আজি স্বয়ং সভাপতিগৰাকীয়ে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে স্পষ্টভাৱে কৈছে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত কৈছে যে অসমত কা বলবদ্ধ কৰা হ'ব অসমত কা প্ৰযোজ্য কৰা হ'ব গতিকে ৰাইজক আমি এতিয়া আহ্বান জনাব বিচাৰিছো যে যিটো ৰাজনৈতিক দলে চৰকাৰ আহিলে কা বলবদ্ধ কৰিম বুলি কৈছে কা প্ৰযোজ্য কৰিম বুলি কৈছে অসমত বিদেশীৰ বুজা জাপি দিম বুলি কৈছে সেই ৰাজনৈতিক দলটোক আমি ভোট দিম নে নিদিম সেইটোহে অত্যন্ত ডাঙৰ বিষয় আমি দেখিছো যে এই নিৰ্বাচনত বিভিন্ন ধৰণৰ নিৰ্বাচনী যিবিলাক কোট কৌশল সেই কোট কৌশল অৱলম্বন কৰি বহু মানুহ নিৰ্বাচনী সভাবিলাকত সমবেত হৈছে সেই কথা আমি অস্বীকাৰ নকৰো কাৰণ নিৰ্বাচনী সভাবিলাকলৈ যোৱা মানুহবিলাককো জনসাধাৰণকো আমি আহ্বান জনাব বিচাৰিছো যে ইতিমধ্যে বিজেপি দলে স্পষ্ট কৰি দিছে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিছে ৰাজ্যিক সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে বিত্তীয় মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে অসমত কা বলবদ্ধ কৰা হ'ব অসমত কা প্ৰযোজ্য কৰা হ'ব ইয়াৰ পিছত অসমৰ জনগণে মই ভাবো এইটো ৰাজনৈতিক দলক ভোট দিয়া মানে আমি বিদেশীৰ যি বুজা সেই বুজা নিশ্চিতভাৱে অসমত চাপি যে ল'ব নিজেই লাগিব এই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা স্পষ্টভাৱে কৈছো যে এইটো যি নিৰ্বাচন হ'ব 2021 চনৰ যি নিৰ্বাচন সেই নিৰ্বাচনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰাৰ নিৰ্বাচন এই নিৰ্বাচন হ'ব যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জাতীয়তাবাদীৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰাৰ নিৰ্বাচন এই নিৰ্বাচন হ'ব লাগিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ নিৰ্বাচন আৰু মই ভাবো অসমৰ জনগণে তেনেধৰণেই ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব তেতিয়াহে মই ভাবো জাতিটো কিঞ্চিত হ'লেও বাচিব আজি বিজেপি দলৰ নিৰ্বাচনী যিখন ইস্তাহাৰ সেই ইস্তাহাৰ তেওঁলোকে উন্মোচন কৰিলে আমি দেখিবলৈ পাইছো যোৱা 2016 চনৰ তেওঁলোকে যিবিলাক কথা কৈছিলে সেই কথা বতৰাবিলাক কিন্তু আজিৰ যিখন নিৰ্বাচনী ইস্তাহাৰ সেই নিৰ্বাচনী ইস্তাহাৰ খাই পোৱা নাই তেওঁলোকে 2016 চনত অসম চুক্তিৰ কথা কৈছিল নাগৰিকত্ব সংশোধনী আইনৰ লগে লগে তেওঁলোকে কৈছিল যে 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ কথা কৈছিল তেওঁলোকে কৈছিল নিবনুৱা সমস্যা সমাধানৰ কৰাৰ কথা কৈছিল গতিকে বিগত দিনবিলাকত প্ৰতি বছৰে 2 লাখকৈ নিবনুৱা সমস্যা সমাধান কৰাৰ কথা যিখন চৰকাৰে কৈছিল কিন্তু আমি দেখিছো যে সেই সময়ছোৱাত যেনেধৰণে নিবনুৱা সমস্যা সমাধান কৰিব লাগিছিল তেনেধৰণে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰিছিল গতিকে এই যি নিৰ্বাচন সেই নিৰ্বাচন মই ভাবো যে অসমৰ জনগণে অত্যন্ত হৃদয়ৰ পৰা কথাবোৰ হৃদয়ংগম আমি কৰিব লাগিব যে জাতিটোক কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ আমাৰ ভাষা সংস্কৃতি আমি কেনেধৰণে ৰক্ষা কৰিব পাৰোঁ
আমাৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবলৈ হ'লে আমি কেনেধৰণে এখন অসমত জাতীয়তাবাদৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ, এখন কেনেকৈ আঞ্চলিকতাবাদৰ আমি চৰকাৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ, এই কথাটো কিন্তু আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। গতিকে আজি ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই যি বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্য আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে আমি অসমত অৰ্থাৎ বলবদ্ধ হ'বলৈ নিদিওঁ, আৰু সেইকাৰণে অহা 25 তাৰিখে আমি আৰু 3 এপ্ৰিল তাৰিখে অহা 25 আৰু 3 এপ্ৰিল তাৰিখে আমি নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ বিৰুদ্ধে ৰাজ্যজুৰি আমি প্ৰতিবাদ কৰিব খুজিছোঁ। এই প্ৰতিবাদ ৰাজ্যজুৰি আমাৰ যিসকল সদস্য, সেই সদস্যসকলে জিলাই জিলাই মহকুমাই সমষ্টিয়ে মটৰ চাইকেল শোভাযাত্ৰাৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিব। মুঠৰ ওপৰত কোনো কাৰণতে এই যি নিৰ্বাচন, এই নিৰ্বাচনত আমি জাতীয়তাবাদী শিবিৰৰ মানুহে কেতিয়াও বলবদ্ধ কৰিব বিচৰা যিটো ৰাজনৈতিক দল, সেই ৰাজনৈতিক দলক আমি প্ৰশ্ৰয় নিদিওঁ। গতিকে আমি বাৰম্বাৰ অসমৰ জনসাধাৰণক আহ্বান জনাইছোঁ যে এই যি নিৰ্বাচন, সেই নিৰ্বাচন বিৰুদ্ধে, এই নিৰ্বাচন নাগৰিকত্ব আইন সংশোধনী আইনৰ বিৰুদ্ধে আৰু জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই নিৰ্বাচন অসমৰ জনগণে ভোটাধিকাৰ সাব্যস্ত কৰক। ধন্যবাদ। আমি এইখিনিকে কৈছোঁ। নিশ্চয় আপোনালোকে আমাক প্ৰশ্ন থাকিলে সুধিব পাৰিব। যিহেতু কাখনৰ বিৰোধিতা এটা ইস্যু হিচাপে কংগ্ৰেছেও প্ৰচাৰ চলাই আছে, তেনেকুৱাতে কংগ্ৰেছেও তাৰ সুবিধা ল'ব পাৰে, এডভান্টেজ ল'ব পাৰে। আপোনালোকে কৈ আছে যে বিৰোধী যি কৰে সেই দলক আমি এতিয়া কংগ্ৰেছৰ আপোনালোকে সমৰ্থন কৰিব। আমিতো কৈছোঁ বিৰুদ্ধে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। ইয়াৰ লগে লগে আপোনালোকে দেখিছে কোনো এটা ৰাজনৈতিক দলে বিগত দিনবিলাকত যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ নকৰি, যেনে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা কৈছে। আজি 6 জনগোষ্ঠীৰ যে জনজাতিকৰণ নহ'ল, সি কেৱল মাত্ৰ বিজেপি দায়ী নহয়, সি এটা পৰ্যায়লৈকে কংগ্ৰেছো দায়ী। গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, সেই বিষয়টো কিন্তু আজিকো গতি সমাধান নহ'ল। আৰু 2016 চনৰ যিখন নিৰ্বাচনী ইস্তাহাৰ আছিল বিজেপি, তাত এই কথাবিলাক স্পষ্ট আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। কিন্তু আজিৰ যিখন নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰিছে, তাত আমি সংবাদ মাধ্যমৰ জৰিয়তে যিখিনি গম পাইছোঁ, তাত কিন্তু অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, সেই বিষয়টো কেনেধৰণে ঠাই পাইছে আমি নাজানো। কিন্তু বিগত 5 বছৰে এই 6 জনগোষ্ঠীক লৈ পেলাই এই শাসনাধিষ্ঠ যিখন চৰকাৰ, এই চৰকাৰখনে কেৱল মাত্ৰ ৰাজনীতি কৰি আনহেনে লাগে। আপোনালোকে দেখিছে যে উজনি অসমৰ চাহ জনগোষ্ঠী বা চাহ বনুৱাসকল এটা পৰ্যায়লৈকে বিজেপি দলৰ লগত আছে, চৰকাৰৰ লগত আছে। তাৰ পিছতো আপোনালোকে দেখিছে যে এই জনগোষ্ঠীটোক বাৰম্বাৰ কিন্তু এইখন চৰকাৰে প্ৰতাৰণা কৰিছে। আপোনালোকে দেখিছে যে এই জনগোষ্ঠীটোক তেওঁলোকৰ যিটো মূল দাবী আছিল যে 350 টকা তেওঁলোকৰ দৈনিক মজুৰি, সেই বিষয়টো তেওঁলোকে কিন্তু সমাধান কৰিব নোৱাৰিলে। অথচ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 50 টকা মজুৰি বৃদ্ধি কৰা হ'ল। কিন্তু এই মজুৰি বৃদ্ধি কৰিবৰ কাৰণে যিবিলাক প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰে নগ'ল। একপক্ষভাৱে তেওঁলোকে মজুৰি বৃদ্ধি কৰিলে, আৰু আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে মজুৰি বৃদ্ধি কৰাৰ প্ৰাকক্ষণত পুঁজিপতি গোষ্ঠীটোৰ লগত তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ আলোচনা হৈছিল, আৰু পুঁজিপতি গোষ্ঠীটোকো তেওঁলোকে সন্তুষ্ট কৰিব বিচাৰিছে। আনহাতে তেওঁলোকৰ শ্ৰমিকসকলৰ বা চাহ জনগোষ্ঠীয় মানুহবিলাকৰ তেওঁলোকৰ ভোটো লাগে। গতিকে তেওঁলোকে এই 2 পক্ষকে সন্তুষ্ট কৰিবৰ কাৰণে 50 টকা মজুৰি বৃদ্ধি কৰিলে। তাৰ সেই গোটেই বিষয়টো আপোনালোকে দেখিছে। তাৰ পিছত আইন আদালতৰ ওচৰলৈকে লৈ যোৱা। গতিকে এই বিষয়টো কেৱল মাত্ৰ এই যিটো শাসনাধিষ্ঠ যিখন চৰকাৰ, বিজেপি যিখন চৰকাৰ, এই বিজেপি চৰকাৰখনে 100% দায়ী যে আজিৰ মূল্য এই ব্যাপকভাৱে মূল্য বৃদ্ধিৰে চানি ভৰাৰ সময়তো মজুৰি বৃদ্ধিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কিন্তু কাৰ্যকৰী কৰা নহ'ল।
এহাতেদি তেওঁলোকে শ্ৰমিকসকলৰ ভোট লাগে কাৰণে 50 টকা বৃদ্ধি কৰিব বিচাৰিছে, আনহাতে তেওঁলোকে পুঁজিপতি গোষ্ঠীটো সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ সহমতৰ অবিহনে ভিতৰুৱাকে তেওঁলোকে যি বুজাবুজি সেই বুজাবুজি কৰি এনেধৰণে শ্ৰমিকৰ যি বৃদ্ধি 50 টকা বৃদ্ধি কৰিছিল, সেই বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক এটা বিষয়। আপোনালোকে আৰু এটা বিষয় যে এই যিখন চৰকাৰ, এই চৰকাৰখনে আপোনালোকে দেখিছে বিগত দিনবিলাকত ভূমি পট্টা দিয়াৰ কথা কৈছিল, কিন্তু আমি দীৰ্ঘদিন ধৰি কৈ আছিলো যে শ্ৰমিকসকলক চাহ বনোৱা যিসকল শ্ৰমিক আছে এই শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰিব লাগে। আন লাগে চিলিং এক্টৰ যিবিলাক মাটি বা তেওঁলোকে ইতিমধ্যে যিবিলাক মাটিত বসবাস কৰি আছে যিটো কোৱাৰ্টাৰ, সেই কোৱাৰ্টাৰবিলাক বা চিলিং এক্টৰ যিবিলাক মাটি, এই মাটিবিলাকত তেওঁলোকক নিগাজিকৈ পটা আৰু আবণ্টন দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত দিনবিলাকতো আমি দাবী উত্থাপন কৰিছোঁ। কিন্তু চৰকাৰখনে আপোনালোকে দেখিছে এহাতেদি চৰকাৰক শ্ৰমিকসকলৰ ভোট লাগে, সেইকাৰণে শ্ৰমিকসকলক বিভিন্ন প্ৰক্ৰিয়াৰে বিভিন্ন ধৰণৰ হিতাধিকাৰী বা আন প্ৰক্ৰিয়াৰে সন্তুষ্ট কৰিব বিচাৰিছে, কিন্তু মূল যিবিলাক বিষয় যে চাহ জনজাতিকৰণ, চাহ বনোৱাসকলৰ দিন মজুৰি, চাহ বনোৱাসকলৰ মাটিৰ পটা বা স্থায়ীভাৱে ভূমি আৱৰ্তন, এই বিষয়বিলাক কিন্তু কোনো কাৰণতে তেওঁলোকে সমাধান নকৰিল। তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া আপোনালোকে দেখিছে যে এইখন ৰাজ্যত অসমৰ মানুহে নিবিচৰা যিবিলাক বিষয়, সেই বিষয়বিলাকে বলবদ্ধভাৱে কাৰ্যকৰী কৰিম বুলি তেওঁলোকে দমফালি মৰাৰ পিছতো অসমৰ জনগণে নিশ্চয় এই চৰকাৰখনক ভোট অধিকাৰ বা এই চৰকাৰখনক ভোট প্ৰদান কৰাটো মই ভাবোঁ একেবাৰে অনুচিত। যিহেতু আপোনালোকে অসম ছাত্ৰ সন্থা আৰু এজেচিপিৰ পৌৰসভাতে জন্ম হৈছিল অসম জাতীয় পৰিষদ, আপোনালোকে অসম জাতীয় পৰিষদক সমৰ্থন কৰিবলৈ মুকলিকৈ আহ্বান নজনাইছে, কাৰণ দলটোৰ নাম আপোনালোকে এবাৰো লোৱা নাই এতিয়ালৈকে। আমি চাওক, অসম জাতীয় পৰিষদ বা ৰাইজৰ দল প্ৰকৃতাৰ্থত আজিৰ তাৰিখত এই দুয়োটা দলেই আঞ্চলিকতাবাদী শিবিৰ বা জাতীয়তাবাদী শিবিৰটোক প্ৰতিনিধিত্ব কৰিছে। আন আন যিবিলাক অসমৰ ৰাজনৈতিক দল আছে, সেই ৰাজনৈতিক দলবিলাকে নিশ্চয় কোনোবা ৰাজনৈতিক দলে হয়তো কংগ্ৰেছৰ লগত জোটবন্ধন বা মহাজোঁটত গৈছে, বা অসম গণ পৰিষদৰ দৰে যিবিলাক আমাৰেই আঞ্চলিক দল আছিল, সেই আঞ্চলিক দলটোৰ বিগত দিনবিলাকত কেনেধৰণে তেওঁলোকে কেৱল মাত্ৰ গাদী ৰক্ষা কৰিবৰ কাৰণে, কেৱল মাত্ৰ তেওঁলোকৰ মন্ত্ৰীৰ পদকেইটা ৰক্ষা কৰিবৰ কাৰণে, কেৱল মাত্ৰ তেওঁলোকে শাসনৰ বাটজৰীডাল নিষ্কণ্ঠ কৰিবৰ কাৰণে কেনেধৰণে বিজেপিৰ লগত কম্প্ৰমাইজ কৰিলে, সেই কথাটো আমি বিগত সময়বিলাকত স্পষ্টভাৱে কৈ আহিছোঁ। গতিকে সেই ৰাজনৈতিক দলবিলাক আঞ্চলিক ৰাজনৈতিক দল যদিও তেওঁলোকৰ যিটো আঞ্চলিক ৰাজনৈতিক দলৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰ নিশ্চয় আজি একেবাৰে বিসৰ্জন দিছে। সেই চৰিত্ৰ তেওঁলোকৰ আজিৰ তাৰিখত নাই। গতিকে নিশ্চিতভাৱে আজিৰ তাৰিখত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এই দুটাই আঞ্চলিক দলে আঞ্চলিকতাবাদী ভাৱাদৰ্শ বা জাতীয়তাবাদী ভাৱাদৰ্শ সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আমি নিশ্চয় যে আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী শিবিৰ বুলি ক'লে আজিৰ তাৰিখত এই দুটা ৰাজনৈতিক দলকে জনসাধাৰণক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাম। প্ৰত্যক্ষভাৱে আপোনালোকে দল দুটাক সহায় কৰিব নহয়, গোটেই বিষয়টো চব প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে এই কথা নহয়, কিন্তু এই যি নিৰ্বাচন এই নিৰ্বাচনত চকী এখন দিয়ক, চকী এখন আনি দিয়ক। এইটো নিৰ্বাচনে আপোনালোকে দেখিছে যে 21 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত জাতীয়তাবাদৰ আঞ্চলিকতাবাদৰ যিটো ভেটিতে আমি প্ৰতিষ্ঠা কৰিবই লাগিব। গতিকে মই কৈছোৱেই যে অসমত দুটাই এতিয়া আঞ্চলিক আৰু জাতীয়তাবাদী শিবিৰটোক প্ৰতিনিধিত্ব, আমি এই দুয়োটা দলৰ যিবিলাক প্ৰাৰ্থী, সেই প্ৰাৰ্থীবিলাককে
জয়ী কৰা আনিবৰ কাৰণে অসমৰ জনগণক ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত যি প্ৰচাৰ অভিযানলৈ অভিযান আৰু 2টা দিন আছে। এই সময়ছোৱাত এই প্ৰথম পৰ্যায়ৰ ভোটদানৰ যিখিনি সমষ্টিত এই দল দুটাই মানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, সেই দল দুটা আপোনালোকে আজিলৈকে মুকলিকে আহ্বান জনোৱা নাই। আজি 2 দিন থকা সময়ত তেওঁলোকে কেনেদৰে উপকৃত হ'ব? গোটেই বিষয়টো আপোনালোকে দেখিছে যে আমি আগতেও কৈছোঁ যে এটা পৰ্যায়লৈকে যিটো আমাৰ অৰাজনৈতিক চৰিত্ৰ আমি অখণ্ড ৰাখি পেলাই গোটেই বিষয়টো আমি আগবঢ়াব লগা হৈছে। আমি সময়ে সময়ে আমি আঞ্চলিকতাবাদী বা জাতীয়তাবাদী শিবিৰটোক শক্তিশালী কৰিবৰ কাৰণে এটা অৰাজনৈতিক সংগঠন হিচাপে আমি যিখিনি কৰিব লাগে সেইখিনি নিশ্চিতভাৱে কৰি আহিছোঁ। গতিকে আমি আজি দুলীয়াজনত আছোঁ, অহা কাইলৈ আমি শিৱসাগৰত থাকিম। এই 2টা সমষ্টিৰ পৰা আপোনালোকে দেখিছে 2জন অসম কণ্ঠই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গতিকে নিশ্চয় এই 2টা সমষ্টিৰ যিটো আৱেগ বা এই 2টা সমষ্টিৰ 2জন প্ৰাৰ্থীৰ লগত অসমীয়া জাতিৰ ভৱিষ্যতটো অন্তৰ্নিহিত হৈ আছে। আজি লুৰিণজ্যোতি গগৈ যদি মানে নিৰ্বাচনত পৰাস্ত হ'বলগীয়া হয় বা আজি অখিল গগৈ যদি নিৰ্বাচনত পৰাস্ত হ'বলগীয়া হয়, কেৱল মাত্ৰ লুৰিণজ্যোতি গগৈ নিৰ্বাচনত যে পৰাস্ত হৈছে তেনে নহয়। নিৰ্বাচনত যদি পৰাস্ত হ'বলগীয়া হয় কেৱল মাত্ৰ অখিল গগৈ পৰাস্ত হৈছে তেনে নহয়। জাতীয়তাবাদী যিটো সত্তা, জাতীয়তাবাদী যিটো ভাৱধাৰা, সেই ভাৱধাৰাটোৱে মানে পৰাস্ত হ'ব বা নিশ্চিন্ন হৈ যাব এটা পৰ্যায়লৈকে বিৰোধী পক্ষই তাক সুবিধা ল'ব। গতিকে দুলীয়াজানবাসী ৰাইজ বা শিৱসাগৰবাসী ৰাইজৰ দায়িত্ব আছে, সমগ্ৰ অসমবাসী ৰাইজৰ দায়িত্ব আছে নিশ্চয়। দুলীয়াজান শিৱসাগৰ যিমান গুৰুত্বপূৰ্ণ, সমানে গুৰুত্বপূৰ্ণ শদিয়া বা অসমৰ আন এটা সমষ্টি। কিন্তু আমি এইকাৰণে কৈছোঁ যে 2টা দলৰ 2গৰাকী সভাপতি এই 2টা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে। আৰু দুলীয়াজান আৰু শিৱসাগৰবাসী ৰাইজৰ কাৰণে মই ভাবোঁ এটা সৌভাগ্যৰ বিষয় যে অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বিগত দিনবিলাকত আপোনালোকে দেখিছে যে লুৰিণজ্যোতি গগৈয়ে যেনেধৰণে সৰব ভূমিকা গ্ৰহণ কৰি আহিছে, ঠিক তেনেধৰণে অখিল গগৈ ডাঙৰীয়াও সৰব ভূমিকা গ্ৰহণ কৰি আহিছে। মই ভাবোঁ এনেধৰণৰ যিবিলাক ব্যক্তি, এই ব্যক্তিবিলাক বিধানসভালৈকে নিৰ্বাচিত হৈ যোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। গতিকে নিৰ্বাচনলৈকে বিধানসভালৈকে যদি এই ব্যক্তিবিলাক নিৰ্বাচিত হৈ যায় তেনেহ'লে সাংবিধানিকভাৱে তাত গোটেই বিষয়বিলাক প্ৰতিষ্ঠা কৰিব পাৰিব। এইটো অতি গুৰুত্বপূৰ্ণ কথা। গতিকে ৰাজপথৰ যিবিলাক আন্দোলন, সেই ৰাজপথৰ আন্দোলনবিলাক বিধানসভাৰ মজিয়ালৈকে লৈ যাবৰ কাৰণে, ৰাজনৈতিক মৰ্যাদা পাবৰ কাৰণে, সাংবিধানিক মৰ্যাদা পাবৰ কাৰণে লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ দৰে যিবিলাক ব্যক্তিয়ে অতদিনে ৰাজপথৰ আন্দোলন কৰি অসমৰ জাতীয় সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি আহিছিল। অসমৰ আন যিবিলাক জ্বলন্ত সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি আছিল। সেই সমস্যাবিলাক বিধানসভাত নিশ্চয় উত্থাপন কৰিব পাৰিব। আৰু তাৰ লগে লগে মই এটা কথা কওঁ যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে নিৰ্বাচিত হৈ গ'লে কেনেধৰণে কা বাতিল কৰিব পাৰিব, এই কথাবিলাকো বহু সময়ত বিৰোধী পক্ষই উত্থাপন কৰে। কিন্তু আমি দেখিছোঁ যে বিগত যেতিয়া কেব হৈ আছিল তাৰ পৰৱৰ্তী পৰ্যায়ত কা হৈছে। এটা কথা ক'বই লাগিব যে দিল্লীত বা সৰ্বভাৰতীয় যিবিলাক ৰাজনৈতিক দল আছে বা সমগ্ৰ ভাৰতবৰ্ষত যিবিলাক আঞ্চলিক দল আছে, সেই দলবিলাকৰ লগত আপুনি যদি এগৰাকী জনপ্ৰতিনিধি হিচাপে তেওঁলোকৰ লগত যদি যোগসূত্ৰ ৰাখে তেনেহ'লে তেওঁলোকৰ সমৰ্থনটো পাবলৈ খুবেই সহজ। আমি কেবৰ আন্দোলনৰ সময়তো আপোনালোকে দেখিছে যে সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজনৈতিক দলবিলাকে আমি দিল্লীত বাহৰ পাতি আছিলোঁ। সাধাৰণতে এগৰাকী ছাত্ৰ সংগঠন বা এগৰাকী অৰাজনৈতিক সংগঠনৰ ব্যক্তিক যিমান গুৰুত্বপূৰ্ণ দিয়ে এই সৰ্বভাৰতীয় বা ভাৰতবৰ্ষৰ যিবিলাক আন ৰাজনৈতিক দল আছে, নিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধিক কিন্তু তাতকৈ বেছি গুৰুত্ব প্ৰদান কৰে। মই ভাবোঁ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ বা এনেধৰণৰ যিবিলাক আমাৰ সবল প্ৰতিবাদী কণ্ঠ থকা ব্যক্তি নিৰ্বাচিত হৈ যায় তেনেহ'লে কেৱল মাত্ৰ দিছপুৰতেই নহয়,
দিল্লীতো আন যিবিলাক ৰাজনৈতিক দল আছে সমগ্ৰ ভাৰতবৰ্ষৰ যিবিলাক ৰাজনৈতিক দলে আঞ্চলিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি পেলাই বিগত দিনবিলাকত যিবিলাক ৰাষ্ট্ৰৰ যিবিলাক ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰবিলাক নিৰ্মূল কৰিবলৈ চেষ্টা কৰি আহিছে সি দক্ষিণৰে হওক বা উত্তৰ অঞ্চলৰে হওক সেই ৰাজনৈতিক দলবিলাকে এনেধৰণৰ জনপ্ৰতিনিধি যিবিলাক